হেল্ল' এভৰিৱান, অঞ্জু চেতিয়াৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি পুৰা বৰষুণ দি আছে, ৰাতিপুৱাৰ পৰা মানে দিয়ে আছে, চিপকৈ মানে বৰষুণজাক দিয়ে আছে। তাৰপিছত ভালো লাগিছে, ইমান দিন ৰ'দৰ পৰা আজি মানে বতৰটো অকণমান ভাল কৰিছে, বৰষুণ দিয়াৰ কাৰণে ভাল লাগিছে। আৰু এতিয়া সময় হৈছে 11টা, সময়ো হৈছে খানা বনাবলৈ। আৰু তাৰ আগত চাগে আমি বজাৰৰ পৰা গৈ আহিম আৰু আজি কিবা এটা মানে স্পাইচি কিবা এটা খাম আৰু মানে অলপ মছলা দি মেলি খাম। চব্জিটো আজি কি বনাওঁ নাজানো, কিন্তু আজি মানে চব্জিত অলপ মছলা খাম, কাৰণ কেলৈ এইকেইদিন আমি খোৱাই নাছিলোঁ মছলা, একেবাৰে বইল খাই আছিলোঁ। আলু পিটিকা, দাইল ভাত আৰু পঁইতা ভাত বেছিকৈ খাইছিলোঁ, পানী দিয়া ভাত। ইমানেই বেছি গৰম, মানে বেছিকৈ তেল ব্যৱহাৰ কৰা নাছিলোঁ, মছলাটো একেবাৰে ব্যৱহাৰ কৰা নাছিলোঁ। আৰু সেইকাৰণে আজি ভাবিছোঁ অলপ মছলা খাম, মছলা আৰু অকণমান স্পাইচি কিবা এটা খাম আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম মই কি বনাওঁ। চাই থাকিব ভিডিঅ'টো, একেবাৰে ওচৰতে হয় আৰু আমাৰ ঘৰৰ পৰা বজাৰখন দেখিয়ে থাকে। আপোনালোক দেখুৱাও নেকি, বাউণ্ডেৰীটো পাৰ হৈয়ে ফিল্ডখন আছে আৰু ফিল্ডখন পাৰ হৈয়ে মানে বজাৰখন। এই ইয়াতে আমাৰ গৰুবোৰ থাকে আৰু এইটো গোহালিটো, পোৱালিটো আছে ইয়াতে শুই আছে। এইখন জাগুন হাইস্কুলখন আৰু এইখন জাগুনৰ ফিল্ডখন। ক'ত ল'ব? হা? অঁ সেই ৰাস্তালৈ যাম বোলো, দোকানৰ পৰা আহোঁগৈ প্ৰথমতে। চুৰি লৈছিলোঁ, দুপাত পিন্ধিলোঁ দেই, তাৰপিছত পইচা আপোনাক চালোঁ, পিছফালে আপুনি নাই। মই মানুহ বিচাৰি আনোগৈ, ৰ'ব কৈছে। গ'লগৈ বুলি মই আপুনি ভাত কেৰেলাখিনি চব্জি লৈ আছিলে যে, মই আকৌ চুৰি চালোঁগৈ, চুৰি দুপাত পিন্ধি গুচি আহিলোঁ। নাই পইচাই নাই মোৰ হাতত, ক'ৰবাত দিওঁ। মই বোলো মানুহ বিচাৰি আনো, বাকীখিনি পাছত পিন্ধিম কৈছোঁ। চুৰি লৈ ল'লোঁ। অঁ এয়া মাছ, এই মাছবোৰ ইমান ডাঙৰ ডাঙৰ যে, এইবোৰতো লোকেল মাছ হয় জানো? দি দিয়ক। এতিয়া বকিবলৈ দিগদাৰ হ'ব চাগে নেকি? বেগটো ভৰ্তিয়ে হ'ল, ইমান গধুৰ হৈছে। পলিথিন এটাতে দি দিয়ক নহ'লে। আৰু বজাৰৰ পৰা আমি আহিলোঁগৈ আৰু মই এয়া চুৰি লৈ আনিলোঁ। তাৰপাছত চুৰি এনেকুৱা শাওণ মাহত পিন্ধিব লাগে বুলি কয় আৰু ছোৱালীবোৰে, এনেকুৱা সেউজীয়া, যোনেই নহওক ছোৱালী বোৱাৰী বুলি কথা নাই, সেউজীয়া খাৰু পিন্ধিব লাগে কয়। আৰু আজি বজাৰতে দেখিলোঁ আৰু এনেকৈ সেউজীয়া চুৰি বিকি আছিলে, তাৰপিছত লৈ আহিলোঁ। কেনেকুৱা লাগিছে? আজি ৰঙালাওটোকে বনাম। মইনো কেনেকৈ ৰঙালাওটো বনাওঁ চাই থাকক ভিডিঅ'টো। এটা ৰঙালাওটোৰ চাৰিভাগৰ এভাগ কাটি লৈ ল'ম, বাকীখিনি থৈ দিম, কাৰণ আমি মানুহো বেছি নাই, আমাৰ ঘৰতো অকল সদস্য 3জনহে। আৰু এয়া এইডোখৰে হৈ যাব, বাকী এইখিনি। আৰু ৰঙালাওডোখৰ ভালদৰে বাকলিবোৰ গুচাই লৈ লৈছোঁ, ডাঙৰ কৰি দুডোখৰ কৰিম, কাৰণ মই এইখিনি ৰুকনিৰে ৰুকি ল'ম। এতিয়া ৰঙালাওকেইডোখৰ ৰুকি ল'ম।
আপোনালোকে জানেনে ৰঙালাও এবিধ খুব উপকাৰী পাচলি। ডাক্তৰসকলেও হালধীয়া ৰঙৰ পাচলিবোৰ আমাক খুব বেছি পৰিমাণে খাবলৈ কয়, কাৰণ ইয়াত স্বাস্থ্যৰ পক্ষে প্ৰয়োজনীয় ভিটামিন বেছি মাত্ৰাত থাকে আৰু ৰঙালাওত কাৰ্বহাইড্ৰেটৰ মাত্ৰা একেবাৰেই নাথাকে। সেইকাৰণে ৰঙালাও আমাৰ খাদ্যৰ তালিকাত ৰাখিব লাগে। আৰু এইফালে পানীখিনি গৰম হৈ গ'ল। ৰুকি থোৱা ৰঙালাওখিনি পানীত অলপ দেৰি বেছি টাইম নথওঁ, 2 মিনিটমান সময় এনেকুৱাকৈ ঢাকি থৈ দিম, যাতে ভাপতে অলপ সিজি যায় ৰঙালাওখিনি। 2 মিনিটমান ৰখাৰ পিছত গৰম ৰঙালাওখিনি এনেদৰে টুকি ল'লোঁ। এইফালে পিঁয়াজ এটা আৰু কেঁচা জলকীয়া 3টা একেবাৰে সৰুকৈ কাটি ল'ম। পিঁয়াজখিনি এনেদৰে কাটি ভালদৰে মোহাৰি ল'লোঁ। এয়া পিঁয়াজ আৰু জলকীয়াখিনি এনেদৰে, জলকীয়া 3টা আৰু পিঁয়াজ এনেদৰে সৰু সৰুকৈ কুটি ল'লোঁ। কুটি লৈ এতিয়া এই ৰুকি থোৱা ৰঙালাওখিনিত এইখিনি ভালদৰে মিলাই দিম। এখন চামুচে 3 চামুচ বেচন, আৰু ইয়াতে ৰঙালাও 2 কাপমান হ'ব। আৰু চাহ খোৱা কাপেৰে আছিলে। জিৰা আৰু ধনিয়া লগতে আছে। ইয়াৰ আমি জিৰা আধা চামুচ আৰু ধনিয়া আধা চামুচ যিহেতু দিব লাগে, এতিয়া ইয়াৰ 1 চামুচ দিছোঁ। নিমখ আন্দাজমতে দি দিব। তাৰপিছত আৰু এইখিনি ভালদৰে মিহলাই ল'ব। তাৰপিছত এনেদৰে সৰু সৰুকৈ ফ্ৰাই কৰিবৰ কাৰণে এনেকুৱাকৈ এটা বৰ বনাই লৈছোঁ। এতিয়া এইকেইটা ফ্ৰাই কৰিব লাগিব। আৰু এফালে ফ্ৰাই পেনখনত তেল অলপ দি দিলোঁ। তাৰপিছত এইখিনি ফ্ৰাই কৰি ল'ম। এতিয়া তেলখিনি গৰম হ'বলৈ ধৰিছে। মই এনেকৈ দি দিছোঁ। এই ৰঙালাওৰ বৰকেইটা ইয়াৰ পৰা নমাই থৈছোঁ। আৰু এইখিনি এতিয়া আমি কাৰি বনাম। কাৰিখিনি বনাবলৈ মই ব্যৱহাৰ কৰিম 2টা বিলাহী, তাৰপিছত 5 ফুটামান নহৰু আৰু 2 খিলা তেজপাত আৰু 1 ইঞ্চিমান আদা, ইমানডোখৰ আদাডোখৰ আৰু এইডোখৰ আদা আৰু 2টা পিঁয়াজ, তাৰপিছত জলকীয়া গুড়ি আধা চাহ চামুচ ইমানটো ল'ব। তাৰপাছত এফালে মিঠি গুটি, এইকেইটা মিঠি গুটি কমকৈ দিব। তাৰপিছত ফুৰণ দিবৰ কাৰণে আমি মিঠি গুটি ব্যৱহাৰ কৰিম। আৰু লগতে দিব লাগিব জিৰা গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ আৰু 1 চামুচ গৰম মছলা গুড়ি। কেৰাহীখন গৰম হোৱাত তেল অলপ ঢালি দিলোঁ। আৰু এইফালে তেলখিনি গৰম হ'ব ধৰিছে। গোটা মিঠি গুটিকেইটা দি দিছোঁ। আদা নহৰু ঠাণ্ডাখিনি লগত দি দিছোঁ। তাৰপিছত এইফালে তেজপাতখিনি এনেকৈ টুকুৰা কৰি ল'লোঁ। তেজপাতখিনি দি দিছোঁ। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি থাকিম। অলপ সময় ভজাৰ পিছত ইয়াতে আমি পিঁয়াজখিনি দি দিম। এইফালে পিঁয়াজখিনি অকণমান ব্ৰাউন কালাৰ এটা আহিলত আমি বিলাহীখিনি দি দিছোঁ। আৰু এতিয়া আমি ভালদৰে বিলাহীখিনি সিজাই ল'ম। আৰু এতিয়া বিলাহীখিনি এই 2 চামুচ জিৰা আৰু ধনিয়া মিক্স কৰি খুন্দি থোৱা আছিল,
জিৰা এচামুচ আৰু ধনিয়া এচামুচ এনেকুৱাকৈ দি দিলোঁ। 1 চামুচ গৰম মছলা গুড়ি, জলকীয়া গুড়ি এনেকুৱাকৈ 1/2 চামুচ দি দিছোঁ, যিহেতু কেঁচা জলকীয়া ব্যৱহাৰ কৰা নাই। আৰু ইয়াতে দি দিছোঁ হালধি 1 চামুচ। আৰু এই মছলাখিনি এনেদৰে তেলটো এৰি নিদিয়ালৈকে ভাজি থাকিব লাগিব। এতিয়া মই এনেকৈ গৰম কৰি থোৱা উতলাই থোৱা পানী অলপ দি দিছোঁ। আৰু এয়া পানীবোৰ উতলিব ধৰিছে, এনেতে মই অলপ নিমখ অলপ দি দিম। আপোনালোকে আন্দাজমতে দি দিব আৰু বনাই থোৱা কোপ্তাকেইটা এনেকৈ দি দিছোঁ। আৰু এইখিনি দিয়াৰ পাছত ঢাকনখন অলপ দেৰি এনেকৈ মাৰি দিছোঁ। আৰু এতিয়া ৰঙালাও কোপ্তা কাৰীখিনি আমাৰ ৰেডি হৈ গৈছে। এয়া চাওকচোন, ৰেডি হৈ গৈছে। আৰু এইবোৰ ডাঙৰকৈ ধুনীয়াকৈ ফুলি আহিব ধৰিছে। এইখিনি ইমানখিনিয়ে হৈ যাব। আৰু যিহেতু ঘৰত আমি অকল 3জনহে, মাও নাখায়, কাৰণ কেলৈ মা গাটো বেয়া, মা জ্বৰ উঠি আছে আৰু আমি অকল 2টাই আছোঁ খাবলৈ। এইখিনি আমাৰ যথেষ্ট বহুত থাকিয়ে যাবগৈ। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল। আৰু মই ৰেডি কৰিলোঁ। এতিয়া গেছটো অফ কৰি দিওঁ।